আমাৰ যিটো কেমেৰামেন ওপৰত উঠি আছেগৈ ইয়াতে আৰু তাৰপৰা আমাৰ ভিডিঅ' শ্বুট হ'ব 1K চেলিব্ৰেশ্যন। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি যিহেতু হৈছে 14 আগষ্ট আৰু আজি মই ক'ত আছোঁ দেখিছে, আজি আছোঁ পথাৰত, এইফালে বেকত আপোনালোকে দেখিছে। আৰু আজি মেইন কাৰণটো হৈছে মোৰ যিহেতু চেনেলত 1K যি ছাবস্ক্ৰাইবাৰ সেইটো কমপ্লিট হ'ল। আচলতে ছাবস্ক্ৰাইবাৰ বুলি ক'লে বেয়া হ'ব, ফেমিলি হয় আপোনালোক সকলোৱে, আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ বাবে আজি যিহেতু ফাইনেলি কমপ্লিট হ'ল মোৰ 1000 1K ছাবস্ক্ৰাইবাৰ, আৰু আপোনালোক সকলোকে ফেমিলি বুলিয়ে ভাবোঁ। আৰু আজি সেইবাবে মানে এটা সৰুকৈ চেলিব্ৰেট কৰিম বুলি পাৰ্টি এটা কৰিছোঁ ইয়াতে, আৰু জেগাডোখৰ বিশেষ চিলেক্ট কৰা নাছিলোঁ, আৰু সেইবাবে কৰিলোঁগৈ লাষ্টত আমি পথাৰৰ মাজত। এইফালে চাব পাৰে পথাৰ, অলৰেডি এখন পথাৰ মই আগতে দেখাইছোঁ আপোনালোকক। আৰু এইখনৰ লাষ্ট এণ্ডত এইফালে ইয়াৰ এই দলংখন আছেহি, একদম তাৰপৰা আহি সেইফালে আমাৰ গাঁওখন, আৰু আহি এণ্ডত আৰু এইফালেও গাঁও এখন জইন হৈছেগৈ ইয়াত পাইগৈ। আৰু আমি আছোঁ লাষ্ট ইয়াতে, মানে এইডোখৰত গছজোপা আছে, বহুত পুৰণা গছ, প্ৰায় 70-80 বছৰ হৈ গ'ল, 70-80 বছৰ হৈ গ'ল। তো আজি বতৰটো বহুত ভাল, ৰ'দো নাই, ধুনীয়াকৈ ইয়াতে খাম বুলি আহিলোঁ চবেই। আৰু ইয়াত আছে এইফালে ধন্তি, এই পাহাৰৰ ফালৰ পৰা ওলাইছে, এখন নদী নহয় একচুৱেলি, জান হয় সৰু, দেখিলে গম পাব এখন জান। আৰু ইয়াতে চাউলটো ধুইছে, আৰু আমাৰ খানা তাত বনি আছে, ইয়াত গোটেই ল'ৰাখিনি আছে গছজোপা তলত। বহুত ধুনীয়া পৰিৱেশ আৰু বহুত ঠাণ্ডা ভাল, আৰু বতৰো ভাল। আজি যিহেতু ৰ'দো নাই বাৰু, সেইবাবে ধুনীয়া ভাল লাগিছে। এইফালে এজনী পোৱালীজনী আছে, আহিছে, তাইও আহিছে আজি। তো গাইজ, আজি এই সুন্দৰ পৰিৱেশত ধুনীয়াকৈ চেলিব্ৰেট কৰিম বুলি ওলাই আহিলোঁ, মানে আহিছোঁ সকলোৱে লগে ভাগে মিলি খাম বুলি খানা পিনা। আৰু ইয়াত যিহেতু চাউল গৈছে, আমাৰ অলৰেডি মাছ নাই একচুৱেলি, মাংস বনা হৈ গ'ল। আৰু এইফালে সিহঁতিও আহি আছে, এইফালে দুজন, আৰু এইফালে আছে আমাৰ পোৱালীজনী। কি ক'বা তুমি, কৈ দিয়া আকৌ। এই নকয় বোলে। কেক আহি গ'ল আমাৰ, কেক কাটিম আমি তাতে গৈ পিনি চেলিব্ৰেট কৰিম। আৰু গাইজ, মই এতিয়া আপোনালোকক দেখামগৈ, মানে ওচৰত ইয়ালৈ যাওঁ, তাত যিহেতু খানা আমাৰ যিহেতু তৈয়াৰ হৈ আছে, ধুনীয়াকৈ বনি আছে, তাতে আমি ধুনীয়াকৈ খাম। আৰু এই দেখিছেনে ঘূৰি ফুৰিছে। আৰু এইজোপা হৈছে গছজোপা, বহুত পুৰণি গছ, বহুত সৰুৰ পৰা দেখিছোঁ আমি এইজোপা গছ। আৰু এইফালে আছে আমাৰ দিগন্ত, এইডোখৰ হৈছে প্লেচটো, আমাৰ জেগাডোখৰ গোটেইখিনি আছে ল'ৰাখিনি। তো গাইজ, এতিয়া সময় হ'ল 4টা বাজিলে, আৰু যিহেতু আমাৰ চব খোৱা মেলা মানে যিটো মানে আমাৰ যিখিনি সেইখিনি চব সম্পূৰ্ণ হৈ গ'ল প্ৰায়। আৰু এতিয়া লাষ্টত আপোনাৰ ৰ'দটো বহুত উলিয়ালে। আৰু এইফালে খানা আপুনি যদি চাই, এইফালে খানা আমাৰ বনি হৈ গ'ল, মই আপোনালোকক দেখাই দিছোঁ। এইফালে ভাত বনিলে, আৰু এইফালে মাংস যিটো লোকেল বনিলে, এইফালে ইয়াত সিহঁতি লগৰখিনি ইয়াত এইফালে আছে, আৰু এইফালে মই আপোনালোকক দেখাইছোঁ, এইফালেও আছে চব। আৰু বহুত ভাল লাগিলে, আপোনালোকে যি আশীৰ্বাদ কৰিছে, লগতে মৰম দিছে, সেইখিনি বহুত ভাল লাগিলে। আৰু বাকীখিনি যি অলপ দেখাব, মানে যি ক'ব গোটেইখিনি সেইখিনি ক'ব, সেইখিনি হেৰি কৰি দিব। হেল্ল' গাইজ, আজি আমাৰ ইউটিউব আমাৰ এটা আছিলে চেনেল, আজি ভাল লাগিছে, আমাৰ আজি 1K পাৰ হ'ল। গতিকে আজি আমাৰ সকলোৱে আমি বন্ধু বান্ধৱ মিলি আমি সকলোৱে আজি চেলিব্ৰেশ্যন কৰিছোঁ। গতিকে আমি আজি ভাল লাগিছে, আমি সকলোকে একেলগ পাইছোঁ। এতিয়া আমাৰ ভণ্টিয়ে আজি ক'ব, তেওঁ আমাৰ ৰান্ধনি আছে আজি, তেওঁ মানে সকলো আয়োজন কৰিছে, সকলো বনাইছে, তেওঁ ক'ব আজি মানে কেনেকুৱা অনুভৱ হৈছে। অনুভৱ ভালেই, গোটেই ল'ৰাবোৰ অহাৰ কাৰণে, পৰিয়ালখিনি গোটেইখিনি আহিছে, ফেমিলিখিনি, ভাল লাগিছে। আমাৰ ইউটিউব চেনেলটো গ্ৰ' কাৰণে আপুনি কি ক'ব? ভৱিষ্যতলৈ আশীৰ্বাদ দি যাব, যে এনেকৈ যে আগুৱাই যাব পাৰিব। ইমান আছে মাজত ধুনুদা আছে, আমাৰ সকলোৱে আমাৰ একদম ধুনুদা, তেওঁ ক'ব এতিয়া দুআষাৰ ক'ব। ভাল লাগিছে আমাৰ আজি 1K হ'ল আমাৰ ফেমিলিটো, আজি মানে বহুতেই ফূৰ্তি লাগিছে। মানে চাইছোঁ আমাৰ সকলোৱে মৰমৰ এজন আমাতকৈ অভিজ্ঞ ব্যক্তি, আমাৰ ভাইদা। আমাৰ একে সম্পূৰ্ণ হৈছে, বহুত ভাল লাগিছে। আমাৰ পৰিয়ালৰ আৰু এটা সৰুকৈ চেলিব্ৰেট এটা কৰা হৈছে, তাৰ বাবে আমি সকলো আয়োজন কৰি এটা ভিডিঅ' চাইছোঁ। আমাৰ মাজত আছে আজি কৰ্ণেল ভাই। শেষ নকওঁ, মোকতো এনেই ফাইনেলি আপোনালোকে দেখিছে ভিডিঅ'ত, তো তাৰ আজি কিবা এটা সি এটা ভাবি আছিলে, যিটো সেইটো ক্ষেত্ৰত সি আজি ছাকচেছ হৈছে। তো মই ভাল পাইছোঁ, ভাল পাই পিনি মই আহিছোঁ, মানে তাৰ লগত সহায় জনাইছোঁ। থেংক ইউ কৰ্ণেল ভাই। তো পাৰ্টি বুলি ক'লে গম পায়, কিবা অকণমান অলপ আমাৰ এডাল্ট এটা পাৰ্টি চলি আছে, গতিকে সৰু ল'ৰাৰ ক্ষেত্ৰতো এইটো ভুল হয়, গতিকে আমি সিমান দেখুওৱা নাই অপেনলি। গতিকে আমি এটা আপোনালোকৰ গম পাইছে, আমি এটা একদম সম্পূৰ্ণ নেচাৰেল পৰিৱেশত আমি আছোঁ। আপুনি চাওক, এটা সম্পূৰ্ণ নেচাৰেল পৰিৱেশ। এইফালে পথাৰ চাওক, এইফালে ৰুবলৈ আছে বাৰু, ৰোৱা নাই, এইফালে ৰুইছে আপোনাৰ। এক ধুনীয়া পৰিৱেশ, মানে এটা ফ্ৰেছ অক্সিজেন। ইয়াত কোনো যিহেতু ইয়াৰ ওচৰত কোনো মানে যান বাহনৰ মানে চলাচল নাই, বহুত মানে দূৰ দূৰণিলৈকে কোনো মানুহৰ জনবসতি নাই। এয়া চাওক, এয়া সঁচাকৈ ভাল লাগিছে আমাৰ আজি।
তো গাইজ ফাইনেলি যিহেতু অনুজে যিকোনো ক'লে যিখিনি কথা ক'লে সেইখিনি আমাৰ যিহেতু আজি চেলিব্ৰেশ্যন কৰিছোঁ আৰু 1K সঁচাকৈ বহুত ভাল লাগিছে অলমষ্ট হৈ গ'ল আৰু এতিয়া খাম অলপ পাছত আৰু তাৰ আগতে আমি যিহেতু মানে কেকটো মেইন কেকটো কাটি ল'ব লাগিব কেকটো কাটি আমি সকলোৱে কাটিম যিহেতু আমি চবেই পৰিয়ালৰ মানে যি চেনেলৰ গোটেইখিনি পৰিয়াল তো সেইকাৰণে চবেই একেলগতে কাটিম কেকটো আৰু কেকটো কটা মই আপোনালোকক দেখাইছোঁ আৰু কেকটো কাটিবলৈ এটা ইণ্টাৰেষ্টিং হৈছে আমাৰ যিহেতু ড্ৰোন নাই ড্ৰোনৰ নোহোৱা আমাৰ এটা বেলেগ এটা যোগাৰ কৰিছোঁ আৰু যোগাৰটো আপোনালোকে দেখিলে আচৰিত খাব মানে যিজোপা পুৰণি গছ এই গছজোপা একদম দেখক এইফালে চব ইয়াৰ পৰা কৰিব তো গাইজ ফাইনেলি অনুজ উঠি গ'ল ওপৰত আৰু কেমেৰা লৈ গ'ল কেমেৰা নহয় একচুৱেলি মোবাইলে হয় আৰু আমাৰ যিটো কেক আহি অলৰেডি পাই গ'লি আৰু কেকটো এটা একদম ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল গম পাইছেনে গাইজ কেকটো যি আমি 1K ফেমিলি লিখিছিলোঁ সেই বস্তুটোৱে নাইকিয়া হৈ গ'ল এইবোৰ চব হেৰি হৈ গ'ল পেকিং কৰোঁতে অলপ খেলি মেলিকৈ দিলে তো সেইটো বাবে মানে যিটো টু চেলিব্ৰেট সেইটোৱে আহিলে আৰু এতিয়া আমি যিহেতু কেক কাটিম চবেই আৰু আমাৰ যিটো কেমেৰামেন ওপৰত আছেগৈ ইয়াতে আৰু তাৰপৰা আমাৰ ভিডিঅ' শ্বুট হ'ব তো ফাইনেলি আমাৰ যিটো বস্তা একদম ধুনীয়া যেনক এতিয়া আমি কেক কাটিম চবেই সকলোৱে 1K চেলিব্ৰেশ্যন Má cay. আমাক কেমেৰা মানে দুখ হৈ আছে বহুত ভাল লাগিছে আমি এডোখৰ জেগাত গোটেইখিনি আমি চেল কৰিছোঁ গোটেইখিনি আৰু বাকী থাকিলে বহুত কেইজন ল'ৰা আমি বৰ্তমান আছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13জনমান আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ কাৰণে আমি গোটেইখিনিয়ে চেলিব্ৰেট কৰিছোঁ মজা এইটো কৰিবি নি এইটো কৰিব লাগে ভাইজান চবেই একচুৱেলি ফেমিলি হয় আমি সঁচা বহুত ভাল লাগে গোটেইখিনি চব হেল্প কৰিলে বহুত ভাল লাগে আমি ফূৰ্তিহে কৰিছোঁ ক'লেকে একচুৱেলি মই সেইটো কৰিব নিবিচাৰোঁ আৰু গোটেইখিনি আমি যাতে চবেই মিলি আছোঁ সেইটোৱে ভাল লাগে আমি গাঁৱৰ যিখিনি চবেই মিলি থকাটোৱে ভাল চব জেগাতে যি জেগাত নহয় সমানে মিলি থকাটো ভাল আমি ইন ফিউচাৰটো মিলি থাকিম আৰু ইউটিউব এনেকুৱা এটা বস্তু মানে য'ত মানে আপুনি এতিয়া ভিডিঅ' দিলে ইন ফিউচাৰটো আপোনালোকে ল'ৰা ছোৱালী বা কোনোবা ঘৰৰ মানুহ চবেই দেখিব পাৰে তো সেয়ে এটা আমাৰ স্মৃতি হিচাপে ৰাখি গৈছোঁ চবেই তো আমাৰ পোৱালীজনী এতিয়া আহি পাইছেহি আৰু এই কেক খাই আছে কাটিব লাগিব তুমি কাটি দিয়া কেকটো কাটা তুমি কাটা আকৌ এই এতিয়া লুকাইছে তাই পলাইছে বহুত দেৰিকৈ পালেহি সেইফালে গৈছিলেগৈ এই চা মুখখন চা বোলে মুখখন চাই আকৌ নহ'ব দেখাব লাগিব তো গাইজ ফাইনেলি আমাৰ যিহেতু কেক চেক কটা হৈ গ'ল আৰু এতিয়া যিহেতু খোৱা মেলা আমি এতিয়া ষ্টাৰ্ট কৰিম মানে মোৰ লগত আছে ৰাধে আৰু ৰাধে কিবা ক'ব নি ভাল লাগিছে বহুত ভাল লাগিছে বেকত আপোনালোকক মই অলপ ঘূৰাই দিছোঁ পটককৈ এইফালে চব গোটেইখিনিয়ে খাই আছে আৰু দুজনমান নাই বাকী সিহঁতি খানা খোৱাত ব্যস্ত চব তো গাইজ এতিয়া সময় হ'ল 5টা আৰু এতিয়া চবেই সকলোৱে ধুনীয়াকৈ খাইছে মিলি ধুনীয়াকৈ চবেই খাইছে আহিছে আৰু ই চবতকৈ প্ৰব্লেম ইয়াৰ এইটোৱে হৈছে আৰু তো গাইজ ফাইনেলি আমি যিটো চেলিব্ৰেট কৰিলোঁ আৰু এইটো হৈছে 750 দিন 750 ডেইজ হ'ল মানে 2 বছৰ 20 দিন 2 বছৰ 20 দিনৰ পাছত আমি যিটো 1K ছাবস্ক্ৰাইবাৰ আপোনালোকৰ ফেমিলি হিচাপে মানে আপোনালোকৰ ফেমিলিক লৈ মানে আপোনালোকৰ ফেমিলি লৈ কমপ্লিট কৰিলোঁ তো গাইজ ফাইনেল আমাৰ খোৱা মেলা হৈ গ'ল আৰু লাষ্ট মানে আমি যিটো থাম্বনেল দেখিব আপোনালোকে থাম্বনেল এটা দেখিব ভিডিঅ'ত তো সেইটো তুলিলোঁ আৰু চব আমি যাবলৈ সাজু হৈ গ'লোঁ চবেই যাবলৈ লৈছোঁ এইফালে সিহঁতিকেইটা আৰু মোৰ বাইক এইফালে আৰু আমি যিখিনি বেয়া বস্তুখিনি চব জ্বলাই থৈ গৈছোঁ কাৰণ এইটো পলিউশ্যন যাতে হেৰি নহয় এইবিলাক প্লাষ্টিকৰ বস্তু সেইকাৰণে জ্বলাই মেলি গৈছোঁ আৰু এতিয়া যাব পাৰিম তো গাইজ ফাইনেলি আমি খাই মেলি আহি আছোঁ আৰু এতিয়া আপোনালোকৰ ঘৰতে লগ পাওঁগৈ আৰু বাকী বেকত আহি আছে ৰাধে তো গাইজ ফাইনেলি আমি পথাৰৰ পৰা আহি পিনি পালোহি মেইন ৰাস্তা আমাৰ যিটো ৰাস্তা মেইন এইফালে ৰাস্তা এইফালে তিনিআলি এইফালে এইটো একচুৱেলি বনি আছে কিন্তু এইডোখৰ অকণমান থাকি গ'ল আমি গোটেইখিনি ইয়াতে গোট খালোহি আৰু আমি এতিয়া ঘৰে যাম তো গাইজ ফাইনেলি পালোহি ঘৰ আৰু এতিয়া সময় হৈছে 6টা আৰু চবেই সকলোৱে ঘৰলৈ গ'ল আৰু মই আহি পালোহি আহিয়ে চিধা গা পা ধুলোঁ ফ্ৰেছ হ'লোঁ আৰু এতিয়া ধুনীয়াকৈ ফেনৰ তলত তো গাইজ আজি বহুত ভাল লাগিলে যিহেতু চেলিব্ৰেট কৰিলোঁ আৰু আপোনালোকক আকৌ এবাৰ বহুত ধন্যবাদ
ঠিক আছে আজি ব্লগটো চাই কেনে পালে জনাব ব্লগটো চাই যদি ভাল লাগিল তেতিয়া লাইক কৰি দিব আৰু আপুনি যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপায় পুনৰ লগ পাম আন এটা ব্লগত বাই বাই টেক কেয়াৰ সহায় কৰিব মানে মোক দেখা